নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ জুলাই 2024 এছাইনমেণ্টৰ বহুকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰি আহিছোঁ। আজি আকৌ এটা নতুন প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ। আপোনালোকৰ সুবিধাৰ্থে আমি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এছাইনমেণ্টৰ বিভিন্ন বিষয়সমূহৰ কেইবাটাও প্ৰশ্ন অলৰেডি আমাৰ চেনেলত আমি আপলোড কৰিছোঁ। এতিয়াও আৰু বহুকেইটা বিষয়ৰ বহুখিনি প্ৰশ্ন দিবলৈ বাকী আছে। আপোনালোকে আমাক জনাব আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু লাগে। আমিতো দিবলৈ চেষ্টা কৰিছোঁৱে যিমানখিনি পাৰোঁ। যদি আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেন্তে আমাৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে মৰম আশীৰ্বাদ দিব। তেতিয়া আমি পৰৱৰ্তী প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আৰু অধিক উৎসাহিত হ'ম। যদি আপোনালোকে এই প্ৰশ্ন উত্তৰসমূহৰ পৰা অলপ হ'লেও আপোনালোকৰ সুবিধা হৈছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অন কৰি ৰাখিব, যাতে প্ৰশ্ন উত্তৰসমূহ দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়, সকলোতকৈ প্ৰথমে চাব পাৰে। আহকচোন আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটোৰ মাজলৈ যাওঁ। আমি ইতিমধ্যে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। আজি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ অন্য এটি প্ৰশ্নৰ মাজলৈ যাওঁ। আহক এতিয়া প্ৰশ্নটো কি আছিল চাওঁ। আজিৰ প্ৰশ্নটো আছিলে লোকসভাৰ গঠনৰ বিষয়ে আলোচনা কৰক। ভাৰতীয় সংসদৰ দুয়োখন সদনৰ মাজৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰক। উত্তৰ: লোকসভা, যাক হাউচ অফ দ্য পিপল বুলিও জনা যায়। লোকসভা হৈছে ভাৰতৰ দ্বিকক্ষীয় সংসদৰ নিম্ন সদন। লোকসভাই ৰাষ্ট্ৰীয় নীতি গঠন, আইন প্ৰণয়ন আৰু ভাৰতৰ নাগৰিকৰ বিবিধ স্বাৰ্থ আৰু ইচ্ছাক প্ৰতিনিধিত্ব কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লোকসভাৰ গঠনৰ সম্পৰ্কে ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে, যি ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক 550 জন সদস্য থাকিব পাৰে। লোকসভাত সৰ্বাধিক 552 জন সদস্য থাকিব পাৰে। ইয়াৰে 530 জনক ভাৰতৰ ৰাজ্যসমূহে নিৰ্বাচন কৰি লোকসভালৈ পঠিয়ায় আৰু 20 জনক কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে লোকসভাৰ বাবে নিৰ্বাচন কৰে। বাকী 2 জনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। প্ৰতিজন লোকসভাৰ সদস্যই তেওঁলোকৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰতিখন লোকসভাৰ কাৰ্যকাল 5 বছৰ। লোকসভাৰ ৰাজ্যসমূহৰ প্ৰতিনিধিসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ আঞ্চলিক সমষ্টিৰ লোকসকলে পোনপটীয়াকৈ নিৰ্বাচিত কৰে। লোকসভাৰ সদস্যসকলৰ পৰা এজনক অধ্যক্ষ আৰু এজনক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। লোকসভাৰ সদস্য হ'বলৈ তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ লগতে তেওঁৰ বয়স কমেও 25 বছৰ হ'ব লাগিব। ভাৰতীয় সংবিধানে জনসংখ্যাৰ অনুপাতৰ ওপৰত আধাৰিত কৰি লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। প্ৰতি বছৰে লোকসভাৰ 3খন অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশন কেইখন হ'ল বাজেট অধিৱেশন ফেব্ৰুৱাৰীৰ পৰা মে' মাহলৈ, বৰ্ষাকালীন অধিৱেশন জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ আৰু শীতকালীন অধিৱেশন
নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহলৈ। লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধিত্ব। ভাৰতীয় সংবিধানে সংসদক লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতিনিধি বাছনি কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। সংসদে কেন্দ্ৰীয় শাসিত অঞ্চল জনসাধাৰণৰ সদনলৈ পোনপটীয়া নিৰ্বাচন আইন 1965 প্ৰণয়ন কৰিছে, যাৰ দ্বাৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভাৰ সদস্যসকলক প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা বাছনি কৰা হয়। সংসদৰ দুয়োখন সদনৰ মাজৰ সম্পৰ্ক। সংসদৰ উচ্চ সদন লোকসভা আৰু ৰাজ্যসভাৰ পৃথক ভূমিকা আৰু ক্ষমতা আছে। নিৰ্দিষ্ট বিষয়ত লোকসভা ৰাজ্যসভাতকৈ অধিক শক্তিশালী, যেনে চৰকাৰৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰা, ধন বিধেয়ক প্ৰত্যাখ্যান কৰা আৰু নিন্দা প্ৰস্তাৱ বা স্থগিত প্ৰস্তাৱ গৃহীত কৰা। লোকসভাতো ধন বিধেয়ক আৰম্ভ কৰাৰ ক্ষমতা আছে, যিবোৰ কেৱল লোকসভাত উত্থাপন কৰিব পাৰি। মূল পাৰ্থক্যসমূহ। কাৰ্যকাল। লোকসভাৰ এক নিৰ্দিষ্ট কাৰ্যকাল 5 বছৰ, আনহাতে ৰাজ্যসভা হৈছে এক স্থায়ী সংস্থা। নিৰ্বাচন। লোকসভাৰ সদস্যসকলক সাধাৰণ নাগৰিকে পোনপটীয়াকৈ নিৰ্বাচন কৰে, আনহাতে ৰাজ্যসভাৰ সদস্যসকলক ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে পৰোক্ষভাৱে নিৰ্বাচিত কৰে। ক্ষমতা। লোকসভাৰ ৰাজ্যসভাতকৈ অধিক ক্ষমতা আছে, যাৰ ভিতৰত আছে চৰকাৰৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰা আৰু ধন বিধেয়ক প্ৰত্যাখ্যান কৰা। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যিকোনো সময়তে লোকসভা ভংগ কৰিব পাৰে, আনকি 5 বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰতৰ গণতান্ত্ৰিক শাসনত লোকসভাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ভাৰতৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰে আৰু ৰাষ্ট্ৰীয় নীতি গঠন কৰে। ৰাজ্যসভাৰ সৈতে ইয়াৰ গঠন আৰু সম্পৰ্ক, প্ৰতিটো সদনৰ বাবে পৃথক ভূমিকা আৰু ক্ষমতা আদি ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে। ভাৰতৰ সংসদীয় ব্যৱস্থাৰ জটিলতাৰ প্ৰশংসা কৰাৰ বাবে এই পাৰ্থক্যবোৰ বুজি পোৱাটো অত্যাৱশ্যকীয়। এনেদৰে আজি আমি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ অন্য এটি প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ মাজলৈ লৈ আহিলোঁ। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন, কোনকেইটা এছাইনমেণ্টৰ প্ৰশ্ন আপোনালোকৰ বেছি প্ৰয়োজনীয় সেই সম্পৰ্কে আমাক কমেণ্ট কৰি জনাব। লগতে আমি এছাইনমেণ্টসমূহ দিয়াৰ উপৰিও পাঠভিত্তিক কিছুমান প্ৰশ্ন আলোচনা কৰাৰ কথা ভাবিছোঁ। আপোনালোকে বিচাৰে নে নিবিচাৰে সেই সম্পৰ্কে আমাক জনাবলৈ নাপাহৰিব।